নমস্কাৰ বন্ধু-বান্ধৱীসকল আসামিজ ষ্টাডি পইণ্টলৈ আপোনালোকক স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকৰ কাৰণে লৈ আহিছো 35টা অতি গুৰুত্বপূৰ্ণ জীৱবিজ্ঞানৰ প্ৰশ্ন। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰো। আৰম্ভ কৰিছো প্ৰথম প্ৰশ্নটোৰ সৈতে। 1 নম্বৰ প্ৰশ্নটো এন্টিবডি সৃষ্টি কৰা শ্বেত ৰক্তকণিকা বিধৰ নাম কি? লিম্ফোসাইট। লিম্ফোসাইটে এন্টিবডি গঠন কৰে। দ্বিতীয় প্ৰশ্নটোলৈ আগবাঢ়িছো। সপুষ্পক উদ্ভিদৰ নগ্নবীজী আৰু গুপ্তবীজীৰ সংযোগী প্ৰাণীটোৰ নাম কি? ইয়াৰ নাম হ'ল নেটাম। 3 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো। ফিলছফি জুলজিক গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ফিলছফি জুলজিক এই গ্ৰন্থখন জিন ব্যাপিছ লেমাৰ্কে ৰচনা কৰিছিল। 4 নম্বৰ প্ৰশ্নটোলৈ আহিছো। সৰীসৃপ আৰু স্তন্যপায়ী প্ৰাণীৰ সংযোগী প্ৰাণীবিধৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব প্লেটিপাছ। প্লেটিপাছৰ চিত্ৰটো দেখুওৱা হৈছে। প্লেটিপাছ এবিধ স্তন্যপায়ী প্ৰাণী, কিন্তু এই কণী পাৰি পোৱালি জগায়। এই প্লেটিপাছে জীৱৰ বিবৰ্তনৰ সাক্ষ্য বহন কৰে। 5 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো। মানুহৰ কোনটো অংগক ৰাসায়নিক পৰীক্ষাগাৰ বুলি কোৱা হয়? মানুহৰ যকৃতক ৰাসায়নিক পৰীক্ষাগাৰ বুলি কোৱা হয়। 6 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো। বংশগতিবিদ্যাৰ জনক বুলি কাক কোৱা হয়? গ্ৰেগৰ জোহান মেণ্ডেলক বংশগতিবিদ্যাৰ জনক বুলি কোৱা হয়। 7 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো। মানুহৰ যোজন কোষত কেইডাল ক্ৰমজম থাকে? মানুহৰ যোজন কোষত এযোৰ ক্ৰমজম থাকে, এযোৰ বা দুডাল। কিন্তু মানুহৰ কোষত থকা মুঠ ক্ৰমজমৰ সংখ্যা সুধিলে ক'ব লাগিব 46ডাল বা 23যোৰ। 8 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো। চিফিলিছ ৰোগ চিনাক্ত কৰিবলৈ কৰা পৰীক্ষাটোৰ নাম কি? চিফিলিছ ৰোগ চিনাক্ত কৰিবলৈ ৱাছাৰমেন পৰীক্ষা কৰা হয়। পিছৰ প্ৰশ্নটোলৈ আহিছো। চিকিৎসাশাস্ত্ৰৰ জনক বুলি কাক কোৱা হয়? হিপ্পোক্ৰেটিছক চিকিৎসাশাস্ত্ৰৰ জনক বুলি কোৱা হয়। হিপ্পোক্ৰেটিছৰ ছবি দেখুওৱা হৈছে। হিপ্পোক্ৰেটিছ গ্ৰীচ দেশৰ এগৰাকী মহান পদাৰ্থবিজ্ঞানী আছিল। তেখেত পোনপ্ৰথমে চিকিৎসা বিজ্ঞানৰ উদ্ভাৱন কৰিছিল আৰু সেইকাৰণে তেখেতক চিকিৎসা বিজ্ঞানৰ জনক বুলি কোৱা হয়। এই ভিডিঅ'টোৰ প্ৰতিটো প্ৰশ্ন অতি গুৰুত্বপূৰ্ণ আৰু বিগত বৰ্ষৰ বিভিন্ন পৰীক্ষাত সোধা হৈছিল, গতিকে এইকেইটা অহাৰ সম্ভাৱনা খুব বেছি। ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক কৰিব। লগতে আসাম ষ্টাডি পইণ্ট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ভিডিঅ'টোৰ বিষয়ে কিবা জনাবলগীয়া থাকিলে কমেণ্ট কৰি জনাব। 10 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো। জীৱৰ আনুবংশিক পদাৰ্থবিধৰ নাম কি? জীৱৰ আনুবংশিক পদাৰ্থবিধৰ নাম হ'ল DNA। DNAৰ ফুল মিনিং হ'ল ডিঅক্সিৰাইবোজ নিউক্লিক এচিড। 11 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো। মানুহৰ হৃদযন্ত্ৰৰ কোনটো কোঠালিত বিশুদ্ধ তেজ সোমায়? মানুহৰ হৃদযন্ত্ৰৰ বাওঁ অলিন্দত বিশুদ্ধ তেজ সোমায়। মানুহৰ হৃদযন্ত্ৰৰ কোঠালি 4টা। প্ৰধানকৈ ইয়াক দুটা ভাগত ভাগ কৰা হৈছে। ওপৰ ভাগক অলিন্দ বুলি কোৱা হয় আৰু তলৰ ভাগক নিলয় বুলি কোৱা হয়। আকৌ ইয়াক সোঁৱে বাওঁৱে দুটা দুটাকৈ ভাগ কৰা হৈছে। মুঠতে 4টা কোঠালি আছে আৰু ইয়াৰে হাওঁফাওঁৰ পৰা অহা বিশুদ্ধ তেজ বাওঁ অলিন্দত সোমায় আৰু বাওঁ অলিন্দত সোমাই বাওঁ নিলয়লৈ গতি কৰে। বাওঁ নিলয়ৰ পৰা শৰীৰৰ বিভিন্ন অংগলৈ প্ৰেৰিত হয়। তাৰপিছত আকৌ শৰীৰৰ বিভিন্ন অংগৰ পৰা অহা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ সোঁ অলিন্দত সোমায় আৰু সোঁ অলিন্দৰ পিছত সোঁ নিলয়লৈ গতি কৰে আৰু সোঁ নিলয়ৰ পৰা হাওঁফাওঁলৈ গতি কৰে। 12 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো। ধমনীৰ কাম কি? ধমনীৰ কাম হ'ল হৃদযন্ত্ৰৰ পৰা শৰীৰৰ বিভিন্ন অংগলৈ তেজ পৰিবহণ কৰা। ধমনীৰ বেৰ কিছু ডাঠ, সেয়েহে হৃদযন্ত্ৰৰ পৰা ওলোৱা উচ্চ চাপযুক্ত তেজ ধমনীৰ মাজেৰে প্ৰবাহিত হয়। 13 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো। হীৰাৰ কাম কি? হীৰাৰ কাম হ'ল শৰীৰৰ বিভিন্ন অংগৰ পৰা হৃদযন্ত্ৰলৈ তেজ কঢ়িয়াই অনা। হীৰাৰ বেৰ কিছু পাতল, সেয়েহে শৰীৰৰ বিভিন্ন অংগৰ পৰা অহা কম চাপযুক্ত তেজ হীৰাৰ মাজেৰে প্ৰবাহিত হয়। 14 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো। সাৰ্বজনীন দাতা ৰক্তদল বুলি কোনটো দলক কোৱা হয়? O দলটোক সাৰ্বজনীন দাতা ৰক্তদল বুলি কোৱা হয়। ইয়াক সাৰ্বজনীন দাতা ৰক্তদল বুলি কোৱা হয়। ইয়াৰ কাৰণ হ'ল এইবিধ ৰক্তদলত এন্টিজেন নাথাকে আৰু ইয়াৰ ফলত যিকোনো ব্যক্তিৰ শৰীৰলৈ এইবিধ ৰক্তদলৰ তেজ প্ৰদান কৰিব পাৰি। ইয়াৰ পিছত 15 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো। সাৰ্বজনীন গ্ৰাহী ৰক্তদল বুলি কোনটো দলক কোৱা হয়? AB ৰক্তদলক সাৰ্বজনীন গ্ৰাহী ৰক্তদল বুলি কোৱা হয়। AB ৰক্তদলৰ ৰক্তত এন্টিবডি নথকাৰ বাবে ই যিকোনো ব্যক্তিৰ পৰা তেজ ল'ব পাৰে। 16 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো। এইডছ ৰোগ চিনাক্ত কৰিবলৈ কৰা পৰীক্ষাটোৰ নাম কি? কৰা পৰীক্ষাটোৰ নাম এলিজা। এলিজাৰ ফুল মিনিংটো হ'ল এনজাইম লিংকড ইমিউন'ছৰ্ভেণ্ট এছে। এইডছ এবিধ ভাইৰাছজনিত ৰোগ।
আৰু এই ভাইৰাছবিধৰ নাম হ'ল HIV ভাইৰাছ। HIVৰ ফুল মিনিং হ'ল হিউমেন ইমিউনোডেফিচিয়েঞ্চি ভাইৰাছ আৰু এইচৰ ফুল মিনিং হ'ল একুৱাৰ্ড ইমিউনোডেফিচিয়েঞ্চি চিনড্ৰম। এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। 17 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। উদ্ভিদৰ বৃদ্ধিত কোনবিধ হৰমনে সহায় কৰে? উদ্ভিদৰ বৃদ্ধিত অক্সিন আৰু জিবাৰ্লিনে সহায় কৰে। 18 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। তেজৰ হৈ আছে, তেজ হ'ব লাগে। তেজৰ pHৰ মান কিমান? তেজৰ pHৰ মান 7.4। pH স্কেলৰ মান সোধা হৈছে। গতিকে pH স্কেলনো কি? pH স্কেল হ'ল কোনো দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা জুখিবলৈ ব্যৱহাৰ কৰা এডাল স্কেল। এই স্কেলত সাধাৰণতে 0ৰ পৰা 14লৈকে দাগ কটা থাকে আৰু ইয়াক কোনো এটা দ্ৰৱৰ সূচাংক 7 হ'লে তাক ৰকম বুলি কোৱা হ'ব আৰু 7তকৈ কম হ'লে তাক আম্লিক বুলি কোৱা হ'ব আৰু 7তকৈ বেছি হ'লে ক্ষাৰকীয় বুলি ধৰা হয়। গতিকে আমাৰ তেজৰ pH স্কেলৰ মান 7.4। গতিকে আমাৰ তেজৰ ধৰ্মত ক্ষাৰকীয়। 19 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। উদ্ভিদৰ কোষ বিভাজনত কোনবিধ হৰমনে সহায় কৰে? উদ্ভিদৰ কোষ বিভাজনত চাইটোকাইনিনে সহায় কৰে। 20 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। উদ্ভিদৰ বৃদ্ধিত বাধা দিয়া আৰু ফল পকাত সহায় কৰা পদাৰ্থবিধৰ নাম কি? বৃদ্ধিত বাধা দিয়া আৰু ফল পকাত সহায় কৰা পদাৰ্থবিধৰ নাম হ'ল এপচাইচিক এচিড। 21 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। চৰাই আৰু সৰীসৃপৰ মাজত যোগসূত্ৰ স্থাপন কৰা জীৱবিধৰ নাম কি? চৰাই আৰু সৰীসৃপৰ মাজত যোগসূত্ৰ স্থাপন কৰা জীৱবিধৰ নাম হ'ল আৰ্কিঅপটেৰিছ। আৰ্কিঅপটেৰিছ এইবিধ জীৱ জীৱাশ্মৰ মাজত পোৱা গৈছিল আৰু এইবিধ জীৱই সৰীসৃপ আৰু চৰাইৰ মাজত যোগসূত্ৰ স্থাপন কৰিছে। 22 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। কোনজন বিজ্ঞানীয়ে জীৱকোষ আৱিষ্কাৰ কৰিছিল? ৰবাৰ্ট হুক নামৰ বিজ্ঞানীজনে জীৱকোষ আৱিষ্কাৰ কৰিছিল। 23 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। আমাৰ খাদ্যৰ কোনটো উপাদান পাকস্থলীত পাচন হয়? আমাৰ খাদ্যৰ প্ৰটিন অংশ পাকস্থলীত পাচন হয়। পাকস্থলীত প্ৰটিন অংশ সম্পূৰ্ণৰূপে পাচন নহৈ ক্ষুদ্ৰান্তলৈ প্ৰৱেশ কৰে। অৱশিষ্ট প্ৰটিন অংশ ক্ষুদ্ৰান্তত পাচন হয়। ইয়াৰ পিছত 24 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। আমাৰ শৰীৰত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটোৰ নাম কি? আমাৰ শৰীৰত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটোৰ নাম হ'ল যকৃত গ্ৰন্থি। চিত্ৰত যকৃত গ্ৰন্থি দেখুওৱা হৈছে। 25 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। আমাৰ শৰীৰত থকা আটাইতকৈ সৰু গ্ৰন্থিটোৰ নাম কি? আমাৰ শৰীৰত থকা আটাইতকৈ সৰু গ্ৰন্থিটোৰ নাম হ'ল পিটুইটাৰী গ্ৰন্থি। পিটুইটাৰী গ্ৰন্থি আমাৰ মগজুত থাকে আৰু যকৃত গ্ৰন্থি আমাৰ হাঁওফাঁওৰ পশ্চাৎ অংশত থাকে। 26 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। আমাৰ শৰীৰৰ আটাইতকৈ সৰু হাড়ডালৰ নাম কি? আমাৰ শৰীৰৰ আটাইতকৈ সৰু হাড়ডালৰ নাম হ'ল ষ্টেপিছ। ষ্টেপিছ আমাৰ কাণত থাকে আৰু ই হ'ল আটাইতকৈ সৰু হাড়। 27 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ হাড়ডালৰ নাম কি? আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ হাড়ডালৰ নাম হ'ল ফিমাৰ। 28 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। জীৱৰ কোনটো কোষাংগক প্ৰটিনৰ কাৰখানা বুলি কোৱা হয়? ৰাইবজমক প্ৰটিনৰ কাৰখানা বুলি কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। সৰীসৃপ আৰু স্তন্যপায়ী প্ৰাণীয়ে কিহৰ সহায়ত উশাহ লয়? সৰীসৃপ আৰু স্তন্যপায়ী প্ৰাণীয়ে হাঁওফাঁওৰ সহায়ত উশাহ লয়। 30 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ? মানুহৰ বৃক্ক দুটা ৰেচন তন্ত্ৰৰ অংশ। 31 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। জীৱদেহত অবাত শ্বসন সংঘটিত হ'লে উৎপন্ন হোৱা অনাৱশ্যকীয় ৰাসায়নিক পদাৰ্থবিধৰ নাম কি? জীৱদেহত অবাত শ্বসন সংঘটিত হ'লে লেক্টিক এচিড উৎপন্ন হয়। ইয়াত আমি শ্বসনৰ কথা পাইছোঁ। শ্বসন প্ৰধানকৈ দুই প্ৰকাৰৰ, অবাত শ্বসন আৰু সবাত শ্বসন। সাধাৰণতে আমাৰ শৰীৰত প্ৰায়ে সবাত শ্বসন সংঘটিত হয়, কিন্তু অতিৰিক্ত পেশী সঞ্চালনৰ ফলত আমাৰ শৰীৰত অক্সিজেনৰ অভাৱ অবাত শ্বসন সংঘটিত হয়। অবাত শ্বসন সংঘটিত হ'লে পাইৰুভেট অণু আংশিকভাৱে ভাঙি কিছু পৰিমাণে শক্তি উৎপন্ন হয় আৰু লেক্টিক এচিড উৎপন্ন কৰে আৰু এই লেক্টিক এচিড উৎপন্ন হোৱাৰ ফলত আমাৰ শৰীৰৰ কোষসমূহ অৱসাদগ্ৰস্ত হৈ পৰে আৰু আমাৰ শৰীৰ ভাগৰ অনুভৱ কৰে। ইয়াৰ পিছত 32 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। বৃক্ক গঠনৰ একক কি? বৃক্কৰ গঠনৰ একক হ'ল নেফ্ৰন। 33 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। কোষৰ কোনটো অংগাণুক আত্মঘাতী মোনা বুলি কোৱা হয়? কোষৰ লাইছ'জমক আত্মঘাতী মোনা বুলি কোৱা হয়। 34 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। কোষৰ কোনটো অংগাণুক শক্তিৰ ভঁৰাল বুলি কোৱা হয়? কোষৰ মাইট্ৰকণ্ড্ৰিয়াক শক্তিৰ ভঁৰাল বুলি কোৱা হয়। এইবাৰ ভিডিঅ'টোৰ অন্তিম প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। প্লাষ্টিড ক'ত পোৱা যায়? প্লাষ্টিড উদ্ভিদ কোষত পোৱা যায়। বন্ধুসকল, তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে। এটা লাইক কৰিব আৰু আছামিজ ষ্টাডি পইণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
আকৌ এটা বেলেগ ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। থেংকছ ফৰ ৱাচিং টিল দ্য এণ্ড। জয় হিন্দ, জয় আই অসম।